সামৰ্থ্য অনুসৰি যি বিচাৰিছিলোঁ তাকেই দিছে। নিঃস্বাৰ্থৰে নিঃসংকোচেৰে আমালৈ মৰমৰ উপহাৰ দিছে। সন্তানে বিচৰাৰ মতে গাঁঠিৰ ধন ব্যয় কৰি আনি দিবলৈ কুণ্ঠাবোধ নকৰে। দুখীয়া নিচলা হলেও পৃথিৱীৰ প্ৰত্যেকজন পিতৃ-মাতৃয়ে সন্তানৰ ভৱিষ্যত গঢ়িবলৈ চেষ্টা কৰি গৈছে। সফল বাটত জয়ী হবলৈ কত যে সাধনা ৰচিছে, সেয়া কেৱল আমাৰ পিতৃ-মাতৃয়েহে কৰিছে। হঠাৎ যদি সফল বাটত সন্তান উজলিছে, পোনপ্ৰথমে সুখৰ চকুলো কিন্তু পিতৃ-মাতৃৰহে নিগৰিছে। শিক্ষিত বা অশিক্ষিত বুলি নহয়, সকলো পিতৃ-মাতৃয়ে নিজ নিজ সন্তানক গঢ় দিবলৈ চেষ্টা কৰি গৈছে। তেন্তে কিয় সন্তানৰ সংগ্ৰামৰ সফল বাটত পিতৃ-মাতৃক অৱহেলাৰ পাত্ৰ কৰি গৈছে? নাই জানো আমিবোৰ সন্তানৰো পিতৃ-মাতৃৰ প্ৰতি দায়িত্ব সকলোৱে যেন পিতৃ-মাতৃৰ প্ৰতি নিস্বাৰ্থ মৰম আৰু নিঃসংকোচ উপহাৰ দিবলৈ চেষ্টা কৰক। কথাখিনি যদি ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু সকলোলৈ ধন্যবাদ।